কেইদিনমান পূৰ্বে ৰাজ্য চৰকাৰে অসমৰ মুছলমান 5টা জনগোষ্ঠীক খিলঞ্জীয়া বুলি তেওঁলোকক খিলঞ্জীয়াৰ স্বীকৃতি দি কেবিনেট ডিচিশ্যন এটা লৈছে। আৰু এই ক্ষেত্ৰত আমাৰ ক'বলগীয়া কথাটো হ'ল যে খিলঞ্জীয়া কোন হ'ব এখন ৰাজ্যৰ আৰু কোন জনগোষ্ঠীক খিলঞ্জীয়া নহয় বুলি তেওঁলোকক খিলঞ্জীয়াৰ পৰা বাহিৰত ৰাখিব, এই সিদ্ধান্তটো লোৱাৰ নৈতিক অধিকাৰ কেবিনেটৰ নাই। আৰু ভাৰতৰ সংবিধানৰ 44তম সংশোধনী 44th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট অফ 1978 মতে আৰ্টিকল 352ত কেবিনেট শব্দটো সোমোৱা হৈছিল যদিও অৰিজিনেল টেক্সটত সেই কেবিনেট শব্দটো নাই। কিন্তু দ্য উত্তৰ প্ৰদেশ এপ্ৰপ্ৰিয়েশ্যন এক্ট 1996, আৰ্টিকল 163 ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া 1949, আৰ্টিকল 75 ইন দ্য কনষ্টিটিউশ্যন of India 1949, Article 77(3) আৰু Article 164 আদি সংবিধানৰ যিবিলাক দফা আছে সেইবিলাক যদি আমি পৰ্যালোচনা কৰোঁ আৰু এলাহাবাদ হাইকোৰ্টৰ যিটো অচ্যুত পাণ্ডে এণ্ড আদাৰ্ছ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া যিটো গোচৰ হৈছিলে PIL হৈছিলে আৰু তাৰ যিটো এলাহাবাদ হাইকোৰ্টৰ ৰায়দান আছিলে আৰু অন্যান্য কিছুমান গোচৰৰ ৰায়দানৰ ক্ষেত্ৰত আমি যিটো দেখা পাইছোঁ যে কেবিনেট কোনো এখন ৰাজ্যৰ কেবিনেটৰ যিকেইটা ডিউটি আৰু ফাংচন আৰু পাৱাৰ থাকে তাত থাকে প্ৰথম হ'ল কোঅৰ্ডিনেটৰ, অৰ্থাৎ কেবিনেটে বিভিন্ন বিভাগৰ আৰু বিভিন্ন বিভাগৰ মন্ত্ৰী আৰু বিভিন্ন বিভাগৰ কাম কাজৰ মাজত সমন্বয়ক হিচাপে কাম কৰে। তাৰপিছত এপইণ্টমেণ্ট দিয়াৰ ক্ষেত্ৰত তেওঁলোকে ইয়াত নীতিমালা প্ৰস্তুত কৰে আৰু সেই নীতিমালা মতে এপইণ্টমেণ্ট দিয়ে। ঠিক সেইদৰে বিধানসভাত যিবিলাক বিল বা বিধেয়ক উত্থাপন কৰা হ'ব সেই সম্পৰ্কে কেবিনেটে সিদ্ধান্ত ল'ব পাৰে। তাৰপিছত সদন কেতিয়া আহ্বান কৰা হ'ব, সদন আহ্বান কৰাৰ সিদ্ধান্তটো তেওঁলোকে ল'ব পাৰে। আৰু ঠিক সেইদৰে ৰাজ্যপালৰ ভাষণ প্ৰস্তুত কৰি দিব পাৰে আৰু বাজেট সংক্ৰান্তীয় এটা কেবিনেটে এটা স্থিৰ সিদ্ধান্ত ল'ব পাৰে যে কোন নীতিৰ ওপৰত বাজেটটো হ'ব আৰু ৰেভিনিউ কালেকশ্যন বা অন্যান্য ক্ষেত্ৰত বা খৰচ কোন শিতানত বেছি কম কৰা হ'ব এই সম্পৰ্কে আলোচনা কৰিব পাৰে। ঠিক সেইদৰে গভৰ্ণমেণ্ট ফাইনেন্স চৰকাৰৰ খৰচৰ ওপৰত কেবিনেটে সিদ্ধান্ত ল'ব পাৰে, ইকনমিক পলিচিৰ ওপৰত কেবিনেটে সিদ্ধান্ত ল'ব পাৰে, ইণ্ডাষ্ট্ৰিয়েল পলিচিত ল'ব পাৰে, ছিকিউৰিটি নিডছ সেইবিলাক সুৰক্ষাজনিত ইছ্যুবিলাকৰ ওপৰত সিদ্ধান্ত ল'ব পাৰে, এডুকেশ্যন পলিচি আৰু এক্সিকিউটিভ কণ্ট্ৰল গোটেই কাৰ্যপালিকাটো কেনেকৈ নিয়ন্ত্ৰণ কৰা হ'ব